বন্ধুসকল, আজি মই এটা বিশেষ ষ্ট্ৰেটেজি এক্সপ্লেইন কৰিম আৰু কমপ্লিটলি AI বেছ ষ্ট্ৰেটেজি। আৰু মই আপোনালোকক ফাইনেন্সিয়েল ট্ৰেডিঙৰ কেইটামান সাংঘাতিক বেনিফিট ক'ম। আপোনালোকে হয়তো জানে যে ফাইনেন্সিয়েল ট্ৰেডিং হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰফেশ্যন য'ত নেকি আপোনাৰ কোনো অফিচ ছেটআপ দৰকাৰ নাই, কোনো এমপ্লয়ী দৰকাৰ নাই, কোনো ক্লায়েণ্ট দৰকাৰ নাই, আনকি আজিৰ সময়ত আপোনাৰ যদি স্পেচিয়েল টেলেণ্ট থাকে আপোনাক ট্ৰেডিং কেপিটেলো দৰকাৰ নাই। তাৰ কাৰণে আপোনালোকে প্ৰপ ফাৰ্মত ট্ৰেডিং কৰিব পাৰে, বা তাতকেও যদি হায়াৰ লেভেলত যাব বিচাৰে আপোনালোকে হেজ ফাণ্ডত কাম কৰিব পাৰে। এতিয়া কুৱেশ্যনটো হৈছে কি, আজি আমাৰ যিসকল ইণ্ডিয়ান চিটিজেন আছে বা অসম বা নৰ্থ ইষ্টৰ যিসকল চিটিজেন আছে তেওঁলোকৰ এটা বহুত ভুল কনচেপশ্যন আছে। ভুল কনচেপশ্যন বুলি নহয়, একচুৱেলি একেবাৰে আউটডেটেড চিন্তা। যিবিলাক সোধে আপোনাৰ অফিচটো ক'ত আছে, বহুতে সোধে। আজি মোকো সোধে, হয়তো আপোনাকো সোধে, যিকোনো এজন ট্ৰেডাৰজনক সোধে। কিন্তু কথাটো হৈছে কি, ফাইনেন্সিয়েল ট্ৰেডিঙত মই আকৌ কৈছোঁ, ফাইনেন্সিয়েল ট্ৰেডিং প্ৰফেশ্যনেলি ল'বৰ কাৰণে আপোনাক কোনো অফিচ দৰকাৰ নাই। মই এইখিনিতে কওঁ, ৱৰ্ল্ডত এনেকুৱা বহুত কোম্পানী আছে যিবিলাক কোম্পানীয়ে আজি $multi-billion বিজনেছ কৰে আৰু তেওঁলোকৰ নিজৰ অফিচ নাই, কমপ্লিটলি অনলাইনত চলে। মই এটা এক্সাম্পল দিছোঁ, টেলিগ্ৰাম হৈছে এটা $30 billion কোম্পানী। তেওঁলোকৰ কোনো HR নাই, কোনো পাৰ্মানেণ্ট অফিচ নাই, সকলোৱে নিজৰ ঘৰৰ পৰা কাম কৰে। $30 billion কোম্পানী, আৰু সেই কোম্পানীটোত আপোনাৰ অনলি আছে 30 এমপ্লয়ী, অনলি 30 জন এমপ্লয়ী আছে। আৰু ভাবি চাওক, এটা $30 billion কোম্পানী, $1 billion মানে 9,000 কোটি টকা, কিমান হ'বগৈ? $30 billion, 2,70,000 কোটি টকাৰ কোম্পানী। গতিকে এই যে আমাৰ চিন্তাবিলাক আছে যে ট্ৰেডিং কৰিবৰ কাৰণে আপোনাক অফিচ ছেটআপ লাগিব, এটা বহুত ডাঙৰ কম্পিউটাৰ লাগিব, একো নালাগে আপোনাক। হয়, আজি আমাৰ ধৰক 3-4টা কম্পিউটাৰ লৈ কাম কৰোঁ, সেইটো বেলেগ কথা এটা। কিন্তু আপোনাৰ এটা লেপটপ থাকিলেই কাফি যে আপুনি ট্ৰেডিং কৰি এটা ভাল ইনকাম কৰিব পাৰিব। অনলি আপোনাক লাগে এটা লেপটপ, বছ সিমানেই। আৰু এনেকুৱা বহুত কোম্পানী আছে যিবিলাক কোম্পানীত আপোনাৰ ধৰক কোনো অফিচ নাই, আৰু যিবিলাক এটা $1 billion কোম্পানী হয়। মই কৈছোঁ আপোনাক, অট'মেটিক বুলি এটা কোম্পানী আছে, wallpress.com, তেওঁলোকৰ পেৰেণ্ট কোম্পানী, আৰু সেই কোম্পানীটো হৈছে $2 billion কোম্পানী হয়। টপটেল বুলি এটা কোম্পানী আছে, এইটো এটা কমপ্লিট ফ্ৰিলান্স প্লেটফৰ্ম হয়, আৰু তেওঁলোকৰো ৰেভিনিউ $1.5 billion। ঠিক তেনেকৈ বেছ কেম্প বুলি এটা কোম্পানী আছে, $380 million কোম্পানী হয়। গতিকে আজিৰ সময়ত ৱৰ্ল্ডত এনেকুৱা বহুত কোম্পানী আছে যিবিলাক কোম্পানীৰ কোনো অফিচ নাই। আৰু আজিৰ সময়ত ধৰক অফিচ, HR, বা আপোনাৰ ধৰক ৰাতিপুৱা 9টাত অফিচত গৈ আবেলি 3টাত বা 4টাত অফিচৰ পৰা অহা, বা 10টা বজাত অফিচত গৈ পেলাই ৰাতি 8টা বজাত অহা, 8 ঘণ্টা ডিউটি, 12 ঘণ্টা ডিউটি, এই বস্তুবিলাক একচুৱেলি আজিৰ সময়ত আপোনাৰ কমপ্লিটলি আউটডেটেড এই যিবিলাক চিষ্টেম আছে। কাৰণ আপুনি দেখিব আজি ফাইনেন্সিয়েল ট্ৰেডিং বা ইনভেষ্টিং ফিল্ডত বা টেকনিকেল এনালাইচিছ ফিল্ডত যিসকল আজি ডাঙৰ প্লেয়াৰ আছে, যিসকল ধৰক $multi-billion ট্ৰেডাৰ আছে বা $multi-million ট্ৰেডাৰ আছে, তেওঁলোকৰ মেক্সিমাম নিজৰ অফিচ নাথাকে। মই এনেকুৱা বহুত হেজ ফাণ্ড কোম্পানীও জানো যিবিলাক হেজ ফাণ্ড কোম্পানীত নিজৰ অফিচেই নাই। হেজ ফাণ্ড মানে হৈছে আপোনাৰ মিউচুৱেল ফাণ্ডৰ নিচিনা, কিন্তু তাত মিনিমাম ইনভেষ্টমেণ্ট লাগে আপোনাৰ 7 crore, কিন্তু মিউচুৱেল ফাণ্ডবিলাকে আপোনাৰ 500 পৰা ইনভেষ্ট কৰিব পাৰে, তাত আপোনাৰ মিনিমাম 7 crore ইনভেষ্ট কৰিব লাগে। আৰু এইবিলাক কনচেপ্টটো মেইনলি বাহিৰত আছে হেজ ফাণ্ডটো, আৰু হেজ ফাণ্ডত ট্ৰেডিং হয়। মিউচুৱেল ফাণ্ডত একচুৱেলি লং টাৰ্ম ইনভেষ্টমেণ্ট হয়, কিন্তু হেজ ফাণ্ডত আপোনাৰ ট্ৰেডিং হয়, কমপ্লিট ট্ৰেডিং এটা কোম্পানী হয় য'ত প্ৰফেশ্যনেল ট্ৰেডাৰবিলাকে কাম কৰে।
গতিকে এনেকুৱা ধৰণৰ বহুত কনচেপ্টত আছে, কিন্তু গতিকে আমি আজিৰ সময়তে আউটডেটেড চিন্তাবিলাক বাদ দিব হ'ল। যে ৰাতিপুৱা 10টা বজাত অফিচত যোৱা, ইভিনিং 5টা বজাত অফিচৰ পৰা অহা, এই চিন্তাবিলাক বাদ দিবলগীয়া হ'ল আজিৰ সময়ত। আজিৰ সময়ত কোনো ডাঙৰ প্লেয়াৰে ধৰক এই 9 to 5 ডিউটিত সেইটো তেওঁলোকে প্ৰিফাৰ নকৰে। আৰু আজি ৱৰ্ল্ডখন অট'মেটিক হয়। মই আগতে কৈছোঁ, আজি গোটেই ৱৰ্ল্ডখন অট'মেটিক হয়। গোটেই পৃথিৱী আজি AI কণ্ট্ৰল কৰে, আৰু এই কোম্পানীবিলাক কমপ্লিট অট'মেটিক হয়। এতিয়া আপোনাৰ অফিচ, এতিয়া আমাৰ অফিচ মানে কি, আপোনাৰ অফিচ ছেটআপ টেলিগ্ৰামতে আপোনাৰ অফিচ, আপোনাৰ এটা টেলিগ্ৰাম চেনেল, আপোনাৰ এটা ইউটিউব চেনেল, আপোনাৰ ছ'চিয়েল মিডিয়াটোৱে আপোনাৰ কাৰণে এটা অফিচ ছেটআপ হয়। মেইনলি আপোনাৰ টেলিগ্ৰামৰ যিটো পাৰ্চনেল চেনেল, সেইটো আপোনাৰ কাৰণে এটা অফিচৰ নিচিনা কাম কৰে। তাৰ উপৰিও ডিস্কৰ্ড, ৰেডিটছ, বা তেনেকৈ আজিকালি AI ছ'চিয়েল মিডিয়াও আহি আছে। যদিও বস্তুটো অহা আজি 1 মাহে হৈছে AI ছ'চিয়েল মিডিয়া, কিন্তু এবছৰৰ ভিতৰত AI ছ'চিয়েল মিডিয়া আজি গোটেই ৱৰ্ল্ডত এটা সাংঘাতিক ৰূপ ধাৰণ কৰিব। গতিকে ফাইনেন্সিয়েল ট্ৰেডিংটো সেইকাৰণেই আপোনাক কোনো অফিচ ছেটআপ দৰকাৰ নাই, আপোনাক কোনো এমপ্লয়ী দৰকাৰ নাই। ইউ কেন বি ফ্ৰী, আপুনি কমপ্লিট ফ্ৰী হ'ব পাৰিব। ইউ কেন লিভ এণ্ড ৱৰ্ক এনিৱেৰ ইন দিছ ৱৰ্ল্ড। আপুনি ৱৰ্ল্ডৰ যিকোনো জেগাত থাকিব পাৰিব, কাম কৰিব পাৰিব। আপুনি কোনো বছৰ গালি খাব দৰকাৰ নাই, আৰু বহুত প্লাছ পইণ্ট আছে। কিন্তু কথাটো কিন্তু নলেজৰ গেম হয় গোটেই বস্তুটো। এতিয়া বহুতে কয়, আচ্ছা এইখিনিতে মই আৰু এটা লাষ্ট মই কথা কওঁ, মই ষ্ট্ৰেটেজিত সোমাম এতিয়া। ষ্ট্ৰেটেজি মই ডাও 30 মই লৈছোঁ। ডাও 30 চলি আছে এতিয়া 50,136 USD, ডাও 30 বা US 30 বা ৱাল ষ্ট্ৰীট 30, একেই বস্তু। ডাও 30, US 30, ৱাল ষ্ট্ৰীট 30 চব একেই বস্তু হয়। এতিয়া আমাৰ এটা মিছকনচেপ্ট আছে কি, মানুহে ভাবে যে ট্ৰেডিংটো কৰিবৰ কাৰণে আপোনাৰ 10-20 হাজাৰ টকা থাকিলেই হয়। আজি 10-20-30 হাজাৰ টকা থকা হ'লে, ট্ৰেডিং কৰিব পৰা হ'লে, পৃথিৱীৰ চব মানুহে আজি ধৰক ট্ৰেডিং কৰি মষ্ট ইনকাম কৰিব পাৰিলে হয়। ট্ৰেডিংটো কোনো ফাৰ্ষ্ট কথা মই বাৰে বাৰে কওঁ, আৰু সেইকাৰণে ধৰক আমিও বহুত চিলেক্টেড মানুহে লওঁ, বা যিসকল প্ৰফেচনেল ট্ৰেডাৰ আছে তেওঁলোকে বহুত চিলেক্টেড মানুহে ক্লাছ কৰে বা শিকায়। কাৰণ আপুনি ট্ৰেডিং কৰিবলৈ আপোনাৰ মিনিমাম কেপিটেল, এটা পানীৰ বিন্দুৰ সমান কেপিটেল আপোনাৰ 1 লাখ টকা থাকিব লাগিব লগত। নহ'লে কি হ'ব, আপুনি ৰিস্ক মেনেজমেণ্ট কৰিব নোৱাৰে। উইদাউট ৰিস্ক মেনেজমেণ্ট ফাইনেন্সিয়েল ট্ৰেডিং টো কৰি আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আৰু ৰিস্ক মেনেজমেণ্ট নহ'লে এইটো বস্তু আপোনাৰ ফাইনেন্সিয়েল ছুইচাইডৰ হাইট পৰে গোটেই বস্তুটো। আৰু অপশ্যন ট্ৰেডিং কৰি আজি গোটেই পৃথিৱীৰ যে মানুহ, আজি 99% বুলি কয়, একচুৱেলি 100% ৰিটেইল ট্ৰেডাৰে অপশ্যনত লছত থাকে, অপশ্যন বাইঙত। আৰু চেলাৰসকল তেওঁলোকে ইনষ্টিটিউচনেল ট্ৰেডাৰ হয়, তেওঁলোক প্ৰফিটত থাকে, কাৰণ তেওঁলোকৰ অংকটো বেলেগ হয়। ৰিটেইল ট্ৰেডাৰ অনলি 100%ই অপশ্যন বাইঙত লছত থাকে। আৰু সেইখিনি কথা মই আগতেও কৈছোঁ যে বাইং অপশ্যন ইজ এ ফাইনেন্সিয়েল ছুইচাইড। মই আকৌ পিছত এক্সপ্লেইন কৰিম মই। ঠিক তেনেকৈ এইবিলাক যিবিলাক আমাৰ ডিৰাইভেটিভছ মাৰ্কেট আছে, বা এইটো আপোনাৰ ক্ৰেডিট মাৰ্কেট আছে, এই ক্ৰেডিট মাৰ্কেট বা আপোনাৰ যিটো ডিৰাইভেটিভছ মাৰ্কেট, এই মাৰ্কেটবিলাকত কি হয়, আপোনাৰ কাম কৰিবলৈ এটা ভাল কেপিটেল থাকিব লাগিব। এতিয়া বহুতে সোধে যে 20,000-30,000 টকা ট্ৰেডিং কৰিব পাৰিম নেকি? 20-30 হাজাৰ টকাৰ বস্তু ট্ৰেডিংটো নহয়, আপোনাৰ মিনিমাম 1 লাখ টকা এটা লাগিব ট্ৰেডিং কৰিবলৈ হ'লে। গতিকে আৰু শিকিব লাগিব, কাৰণ এজন নতুন মানুহে আজি আমি যিসকলক ট্ৰেইন কৰিছোঁ, কাৰণ ট্ৰেডিংটো হৈছে ট্ৰেণ্ড কেপচাৰিং ছিষ্টেম, যিসকলক ট্ৰেইন কৰিছোঁ তেওঁলোকে মিনিমাম ধৰক ট্ৰেডিংটো 6 মান্থ মানতহে বুজি পায়। একদম মিনিমাম টাইম মই কওঁ 6 মান্থ। আৰু এজন মানুহ একদম মানুহ এজন যিজনে ট্ৰেডিঙৰ কথা একোৱেই নাজানে, জিৰ' মাৰ্কেটত, তেওঁ ট্ৰেডিংটো বুজি পাবলৈ 1.5 বছৰ বা 2 বছৰ টাইম লাগে। মই প্ৰফিট কৰাৰ কথাটো কোৱাই নাই, বুজি পাবৰ কাৰণে। একদম মানুহ এজন যি পৃথিৱীৰ কথা মানে ট্ৰেডিঙৰ ৱৰ্ল্ডৰ কথা একোৱেই নাজানে, তেওঁক বুজি পাবৰ কাৰণে। কিন্তু আজিৰ সময়ত এটা ভাল কি, মানুহবিলাকে কেণ্ডেলষ্টিকবিলাক চিনি পায়, কোনটো ডজি, কোনটো মাৰুবজু, কোনটো হামাৰ, ধৰক কোনটো হেংগিং মেন, এইবিলাক বুজি পায়। বুজি পালেও এটা কথা কি, কেণ্ডেলষ্টিকছটো চাই আপুনি ট্ৰেডিং কৰিব নোৱাৰে। কেণ্ডেলষ্টিকছটো হৈছে আপোনাৰ এট প্ৰেজেণ্ট মাৰ্কেট হেল্থ ডিটেক্ট কৰি কোনো ট্ৰেডিং কৰা, আপুনি ডাইৰেক্টলি কেণ্ডেল চাই ট্ৰেডিং কৰিব নোৱাৰে। আপুনি ডাইৰেক্টলি, কাৰণ কেণ্ডেলষ্টিকছটোৱে আপোনাৰ ট্ৰেণ্ড কনফাৰ্ম কৰিব নোৱাৰে। কেণ্ডেলষ্টিকছ চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে কেণ্ডেলষ্টিকছ হৈছে আপোনাৰ ইন ফিউচাৰ ট্ৰেণ্ড কনফাৰ্মেশ্যন কেণ্ডেলষ্টিকছে নকৰে, অনলি এট প্ৰেজেণ্ট আৰু পাষ্ট বস্তুটোহে বুজায়। ইন ফিউচাৰ ট্ৰেণ্ড কনফাৰ্মেশ্যনৰ কাৰণে মাৰ্কেটত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে, AI বেছ ইচিনকো টেকনলজি আছে, মাৰ্কেট স্কেনিং ছিষ্টেম আছে, মাল্টিপল
মাল্টি স্কিন স্কেনিং চিষ্টেম আছে, ট্ৰিপল স্কিন স্কেনিং চিষ্টেম আছে, মানে বহুত ধৰণৰ ভাৰ্চেটাইল থিয়ৰী আছে, নিউ ৱেভ থিয়ৰী আছে, আপোনাৰ ফাণ্ডামেণ্টেলছ ইণ্ডিকেটৰ্ছ আছে, ইকনমিক ইণ্ডিকেটৰ্ছ আছে, বহুত বস্তু আছে আপোনাৰ ইন ফিউচাৰ ট্ৰেণ্ড কনফাৰ্ম কৰিবৰ কাৰণে। কিন্তু আপুনি কেণ্ডেলষ্টিক্সে ইন ফিউচাৰ ট্ৰেণ্ড কনফাৰ্ম নকৰে। আৰু এতিয়া বহুতে ক'ব যে ফিবনাচিটো লৈ পেলাই ট্ৰেণ্ড কনফাৰ্ম কৰে নেকি? ফিবনাচি বা পিভট পইণ্টটো ইন ফিউচাৰ ট্ৰেণ্ড কনফাৰ্ম নকৰে। ইন ফিউচাৰ ট্ৰেণ্ড কনফাৰ্ম কৰা গোটেই থিয়ৰিটো বেলেগ হয়। আৰু সেইটো বস্তু বুজি পাওঁতে এজন মানুহৰ, যদি এজন মানুহজন ট্ৰেইন প্লেয়াৰ হয়, ট্ৰেইন প্লেয়াৰজন হ'লেহে ধৰক আমাৰ লগত আহিলে 5-6 মাহত বুজি হ'ব ট্ৰেইন প্লেয়াৰ এজনে। কিন্তু আনট্ৰেইন প্লেয়াৰ এজনে ধৰক ট্ৰেণ্ড কনফাৰ্মেশ্যন থিয়ৰি বুজি পাওঁতে 1.5 বছৰ 2 বছৰ লাগি যাব, যি একোৱেই নাজানে মাৰ্কেটৰ কথা। আৰু সেইকাৰণে প্ৰফেশ্যনেল ট্ৰেডাৰবিলাকে সদায় এক্সপিৰিয়েঞ্চ মানুহ, মানে ধৰক 1 বছৰমান এক্সপিৰিয়েঞ্চ থাকিলেহে মানে শিকায়। কথাটো সেইটোৱেই। আৰু যেতিয়ালৈকে আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি মাৰ্কেটত প্ৰফিট কৰিব নোৱাৰে। আৰু ট্ৰেডিংটো এনেও আপোনাৰ ধৰক ফুল কৰ্চটো বহুত লম্বা কৰ্চ হয় এইটো এটা। কিন্তু মানুহবিলাকে কি, এইটো MBBSৰ নিচিনা হয় গোটেই বস্তুটো গৈ, কিন্তু মানুহবিলাকে একেন নাই মানে শিকিম বুলি ভাবে। আৰু ইয়াত আমাৰ ইয়াত নৰ্থ ইষ্টত কি হৈছে, যিসকল কেপিটেলিষ্ট আছে, ফাইনেন্সিয়েলি চাউণ্ড, তেওঁলোকে ট্ৰেডিঙত নাহে। আৰু যিসকল ফাইনেন্সিয়েলি উইক, তেওঁলোকে ভাবে যে ট্ৰেডিংটো কৰিলে মানে একেন নাই ধনী হ'ম, তেনেকৈ ভাবে। গতিকে গোটেই বছৰ চিন্তাৰ কমপ্লিট প্ৰব্লেম আছে। গতিকে লাহে লাহে এইবিলাক প্ৰব্লেম দূৰ হ'বগৈ। আৰু এতিয়া লাহে লাহে দূৰ হ'বগৈ, কাৰণ মানুহবিলাক এতিয়াও লাইনত আহিছে বা বহুতে বহুত কথা জানে। আজিৰ সময়ত মানুহ এজনে আগতে যেনেকৈ কৰিছিলে 10,000 টকা লৈ পেলাই 10টা অপশ্যনত বাই কৰি ধনী হ'ম বুলি ভবা কনচেপ্টটো আজিৰ সময়ত এটলিষ্ট নাই। সেইটো এটা বহুত ভাল দিন আহিছে এইটো ফিল্ডত। আগতেতো কি আছিলে, মানুহে 10,000 টকা 20,000 টকা লৈ পেলাই অপশ্যন লগত বাই কৰিটো খতমেই হৈ যায় মাৰ্কেটত। আচ্ছা, এতিয়া মই এটা বিশেষ এয়াই দেখুৱাইছোঁ। আজিকালি ট্ৰেডিংটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত চলে। আজিকালি ট্ৰেডিংটো আপোনাৰ ট্ৰেল লাইন এটা আঁকি এটা লাইন এটা টানি পেলাই মুভিং বা আপোনাৰ ধৰক ট্ৰেন লাইন অঁকা, ট্ৰেন চেনেল অঁকা, এই দুটামান আজি ট্ৰেডিঙত নাই। ট্ৰেডিংটো কমপ্লিট আজি সময় AI বেছ হয়। আৰু আপুনি যদি AI নাজানে, ট্ৰেণ্ড কনফাৰ্মেশ্যনবিলাক AI বেছ ট্ৰেণ্ড কনফাৰ্মেশ্যন নহয়, এইটো মেনুৱেল ট্ৰেণ্ড কনফাৰ্মেশ্যন নহয় আজিৰ সময়ত। মইতো কৈছোঁ, আজিৰ সময়ত আপুনি ট্ৰেডিংটো কমপ্লিটলি আপোনাৰ ধৰক AI বেছ ট্ৰেণ্ড কনফাৰ্মেশ্যন, এইটো কোনো মেনুৱেল ট্ৰেণ্ড কনফাৰ্মেশ্যন নহয়। আজি মই ইচিমকুৰ কথা কৈ থাকোঁ, কিন্তু ইচিমকুটো একচুৱেলি কি, সেইটো আমাৰ লগত এতিয়া AI বেছ ইচিমকু আছে। এতিয়া কিন্তু এনেকুৱা নহয়, মই যি কথা কৈছোঁ, কেনেলচিক্সে ট্ৰেণ্ড কনফাৰ্ম কৰিব নোৱাৰে, তাৰ মিনিংটো এইটো নহয় যে আপুনি কেনেলচিক্স জানিব নালাগে। কেনেলচিক্স আপুনি জানিবই লাগিব। কেনেলচিক্সৰ এটলিষ্ট গোটেইখিনি কেনেলচিক্স, আজি 50টামান পেটাৰ্ণ আছে কেনেলচিক্সৰ, গোটেইখিনি নাজানিলেও আপুনি ধৰক যিকেইটা ছিংগুল কেনেলচিক্স পেটাৰ্ণ আছে সেইকেইটা জনাটো কম্পালচৰি। এতিয়া মই পেটাৰ্ণ ফাইণ্ডাৰ এটা বিশেষ মোৰ AI লগাইছোঁ, এইটো V3 ইণ্ডিকেটৰ্ছ, আপোনাৰ পেটাৰ্ণ ফাইণ্ডাৰ মাৰ্কেটৰ। আপোনালোকে চাব এইটো কি হ'ব। এইটো মই ইয়াত লগাইছোঁ। এতিয়া মই এগেইন এটা বস্তু মই চাওঁ ইয়াত। কিন্তু এইখিনিতে আৰু এটা কথা আছে, ট্ৰেডিংটো কিন্তু সদায় কৰা বস্তু নহয়। এতিয়া মানুহবিলাকে ভাবে যে সোধে যে আজি ট্ৰেডিং কৰি কেইটকা পালে, আজি ট্ৰেডিং কৰি কেইটকা পালে বুলি কোৱা মানুহজনৰ লগত আপুনি কথা নপতাই বেটাৰ, কাৰণ তেওঁ ট্ৰেডিঙৰ কথা একো নাজানে। ট্ৰেডিংটো হৈছে এটা কণ্টেক্সচুৱেল, আপোনাৰ ধৰক এটা আপোনাৰ এটা অতি হাই লেভেল কণ্টেক্টৰ নিচিনা কাম হয় এইটো এটা। আপুনি ট্ৰেডিং কৰি আপুনি যেতিয়ালৈকে ছিগনেল কনফাৰ্ম কৰিব নোৱাৰে তেতিয়ালৈকে প্ৰফিট নহয়। আৰু ছিগনেলটো একচুৱেলি কি হয়, ৰেয়াৰ থাকে, যথেষ্ট ৰেয়াৰ থাকে। আপুনি ফ'ৰৱাৰ্ডছৰ ছিগনেল যদি ট্ৰেডিঙত লয়, তেতিয়া উইকলি ধৰক ছিগনেল এটা ইনষ্ট্ৰুমেণ্টত, মইতো গ'ল্ড লৈছোঁ, তেতিয়া উইকলি এটা বাদহে ছিগনেল ডিটেকশ্যন হয়। উইকলি মাহেকত আপোনাৰ 5টামান ছিগনেল, মাহেকত এটাকে হ'লে মাহেকত আপোনাৰ প্ৰত্যেকটো উইকত 2টা ছিগনেল ডিটেকশ্যন হয়। আপোনাৰ মাহেকত আপোনাৰ ছিগনেল ডিটেকশ্যন হ'ব 5-6টামান ডিটেকশ্যন হয় এটা ইনষ্ট্ৰুমেণ্টত, বা 4টাও হ'ব পাৰে, বা বেলেগত হ'ব পাৰে। মই এটা ইনষ্ট্ৰুমেণ্টৰ কথা কৈছোঁ।
আৰু যদি আপুনি ট্ৰেডিংটো যদি ডেইলি উইদাউট চিগনেল বা উইদাউট আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন ট্ৰেডিং কৰিবলৈ যায়, আপুনি সেইটো তেতিয়া ট্ৰেডিং বুলি নকয়, সেইটো গেমলিঙৰ ঠাইত পৰিব। যদি আপুনি এঘণ্টাৰ টাইম ফ্ৰেমৰ তলত ট্ৰেডিং কৰিবলৈ যায়, সেইটো ট্ৰেডিং বুলি নকয়, সেইটো গেমলিং বুলি ক'ব। কমপ্লিটলি গেমলিং হয় এইটো চাওক। এতিয়া মই ইয়াত এয়াই এপ্লাই কৰিছোঁ, এইটো কমপ্লিট আৰ্টিফিচিয়েল ইন্টেলিজেন্স হয়। ই কি কৰিছে, ই গোটেই মাৰ্কেটটো তাৰ কেপচাইঙত লৈ গুচি আহিলে। এআইটোৱে গোটেই মাৰ্কেটটোক তাৰ নিজৰ কেপচাইঙত লৈ গুচি আহিল। আৰু অংকটো একেই, আপোনাৰ ছাপৰ্ট ৰেজিষ্টেন্স বা ডিমাণ্ড ছাপ্লাই জন কোনটো লেভেল পৰা ঘূৰিব, কোনটোৰ পৰা আপোনাৰ মাৰ্কেটটো আপত যাব, কোনটোৰ পৰা ডাউনত আহিব। ইয়াত কিছুমান পেটাৰ্ণ কিছুমান আছে, আপোনাৰ বিয়াৰিছ ব্লেক সোৱান পেটাৰ্ণ কিছুমান আছে ইয়াত। সেই পেটাৰ্ণবিলাক জানিব লাগিব। নেক্সট আহিলে আপোনাৰ ধৰক ইয়াত বিয়াৰিছ ব্লেক সোৱান, বিয়াৰিছ ট্ৰেণ্ড লাইন। ইয়াত আপোনাৰ ট্ৰেণ্ড লাইন মিক্স আছে। আজিকালি মই যিটো কথা কৈছোঁ, ট্ৰেণ্ড লাইনটো আঁকি কৰে, এইটো ইয়াত আপোনাৰ ট্ৰেণ্ড লাইন মিক্স হৈ আছে। ট্ৰেণ্ড লাইন আছে, ইলিয়ট ৱেভ আছে, গোটেই বস্তুবিলাক আছে। ইয়াত নিউ ৱেভ থিয়ৰী কম্বাইন কৰা আছে, আপোনাৰ পেটাৰ্ণ কম্বিনেশ্যন আছে। আপোনাৰ ইয়াত এআইটোৱে কৈ আছে ইয়াতে কি হৈ আছে। আপোনাৰ এইটো এটা গোটেইখিনি আপোনাৰ কোডিং কৰা আছে ইয়াতে। এইটো এটা কোডিং লেংগুৱেজ হয়, এই বস্তু সৰু হৈ আছে ইয়াত। বস্তুটো লেপটপত লৈছোঁ কাৰণে সৰু লাগি আছে, ডেস্কটপত মই নেক্সট কোনোবা দেখুৱাই দিম। সেইটো কোডিং লাগি আছে ইয়াতে, কি কোডিং কৰা চেম আছে। বিয়াৰিছ ব্লেক সোৱান। নেক্সট আহিল আপোনাৰ এইটো চাওক, মাৰ্কেটটো একদম কমপ্লিটলি সি নিজৰ কেপচাইঙত লৈ লৈছে। মাৰ্কেটটো একদম কমপ্লিটলি নিজৰ কেপচাইঙত লৈ লৈছে। আৰু ইয়াত আপোনাৰ ডব্লিউ গানৰ কিছুমান থিয়ৰী ইয়াত এপ্লাই হৈছে, যিটো আমি গান ষ্টেটমেণ্ট বুলি কওঁ। ডব্লিউ পেটাৰ্ণ এইটো, বা আপোনাৰ ধৰক এইটো ইলিয়ট ৱেভ। এতিয়া এই যিবিলাক আমাৰ বুলিছ ব্লেক বাটাৰফ্লাই, ইয়াত পেটাৰ্ণ নাম আছে, নাম আপোনাৰ বহুত নাম আছে ইয়াত পেটাৰ্ণ বিলাকৰ। বিয়াৰিছ বাটাৰফ্লাই, বিয়াৰিছ ব্লেক সোৱান ইয়াত লিখা আছে। ইয়াত স্কেন কৰি আছে, এইটো স্কেন কৰি আছে, অট'মেটিকেলি স্কেন কৰি আছে। চাওক, গোটেই অট'মেটিকেলি স্কেন কৰি আছে গোটেই মাৰ্কেটটো কিনো হৈ আছে। মই একো কৰা নাই, সি অট'মেটিকেলি ইয়াত এআইটোৱে ডিটেক্ট মাৰি আছে গোটেই বস্তুটো, মাৰ্কেটটো। সি এণ্ট্ৰি এক্সিট লেভেল বিচাৰি আছে, ক'ত এণ্ট্ৰি কৰিব ট্ৰেডাৰজনে, ক'ত এক্সিট কৰিব, সেই লেভেলটো বিচাৰি আছে। অট'মেটিক তেনেকুৱাই গোটেই বস্তুটো। এই চাওক, অট'মেটিক, চব অট'মেটিক। সি স্কেন কৰি আছে গোটেই মাৰ্কেটটোত। তাৰমানে আমাৰ টেকনিকেল এনালাইচিছটো কি হয়, এটা আপোনাৰ এইটো এটা, আমি যিকোনো এজন ট্ৰেডাৰে মাৰ্কেটটোক আপুনি নিজৰ কেপচাইঙত ল'বলগীয়া হয়। এটা চক্ৰবেহু নিচিনা বস্তু হয় টেকনিকেল এনালাইচিছটো। আপুনি নিজৰ কেপচাইঙত মাৰ্কেটটো লৈ আহিব লাগিব। যিকোনো এজন টেকনিকেল ট্ৰেডাৰে মাৰ্কেটটো নিজৰ কেপচাইঙত লৈ আহিব পাৰে, যিটো বস্তু এজন নৰ্মেল মানুহে নোৱাৰে। এইবিলাক আপোনাৰ একদম চিটি স্কেন এমআৰআই কৰাৰ নিচিনা বস্তু হয়। ইয়াত কি লাগি আছে, ইয়াতে সি কি স্কেন কৰি বিচাৰি আছে। এইটো মই টাইম ফ্ৰেমটো চেঞ্জ কৰিলে সি আকৌ স্কেন কৰা ষ্টাৰ্ট কৰি দিব। ইয়াত আপোনাৰ কি ডিমাণ্ড ছাপ্লাই জোন লাগি আছে, ছাপৰ্ট ৰেজিষ্টেন্স লাগি আছে। আপুনি ক'ত বাই কৰিব, ক'ত চেল কৰিব, ছাপৰ্ট ৰেজিষ্টেন্স জোনটো লাগি আছে। আপোনাৰ ডিমাণ্ড ছাপ্লাই জোন লাগি আছে। নেক্সট আপোনাৰ পেটাৰ্ণ বিলাক লাগি আছে, ইলিয়ট ৱেভ লাগি আছে, নিউ ৱেভ থিয়ৰী লাগি আছে। দেখা পাইছে বিয়াৰিছ ব্লেক সোৱান। ইয়াত মানে আপোনাৰ মেইন 10টামান পেটাৰ্ণ থাকে। তাৰপিছত ফিবনাচি লাগি আছে, ফিবনাচি টাইম জোন লাগি আছে, ফিবনাচি আপোনাৰ ইন ফিউচাৰ ফিবনাচি জোনটো ক'ত হ'ব পাৰে সেইটো লাগি আছে। এতিয়া মই টাইম অকণমান চেঞ্জ কৰিছোঁ, নহ'লে স্কেন কৰিয়ে থাকিব বস্তুটো। এইটো
মই দেখুৱাই দিছোঁ এইটো অট'মেটিক কৰি পেলাই দেখুৱাই আছোঁ গতিকে এই যিবিলাক আমাৰ টেকন'লজি আছে সেই টেকন'লজিবিলাক আপুনি যদি লগত নাথাকে আজি সময়ত মই বাৰে বাৰে কৈ আছোঁ যে ট্ৰেডিংটো চায়েন্স হয় ফাইনেন্সিয়েল ট্ৰেডিংটো এইটো ৱাল ষ্ট্ৰীট 30 বা ডাও 30 ফাইনেন্সিয়েল ট্ৰেডিংটো আকৌ স্কেনিং কৰা মই যেতিয়া চেঞ্জ কৰিলোঁ আকৌ স্কেনিঙত লাগি গৈছে অট'মেটিক স্কেনিং কৰি আছে বছ ফাইনেন্সিয়েল ট্ৰেডিংটো আজি সময়ত কমপ্লিট চায়েন্স হয় আপুনি এই যিটো চায়েন্স আছে সেই চায়েন্সটো যদি আপুনি নাজানে আপুনি ফাইনেন্সিয়েল মাৰ্কেটত টিকি থাকিব নোৱাৰে কেতিয়াও গতিকে প্ৰত্যেকজন ট্ৰেডাৰে ষ্টেণ্ড হোৱা নাই আজিৰ সময়ত এই ছিষ্টেমবিলাক জনা দৰকাৰ এতিয়া মই এটা কাম মই এইটো গুচাই দিলোঁ ইয়াৰ পৰা আৰু তেনেকৈ মানে মই যেতিয়া টাইম ফ্ৰেমটো চেঞ্জ কৰি থাকিম সি অট'মেটিকেলি গোটেই মাৰ্কেটটো স্কেন কৰি গৈ থাকিব আৰু স্কেন কৰি কোনটো পইণ্টত এণ্ট্ৰি কৰিম ক'ত এক্সিট কৰিম সি অট'মেটিকেলি বিচাৰি থাকিব গৈ আমি তাত জাষ্ট ইয়াতে বাই চুইচ প্ৰেছ কৰি দিলে হ'ব আৰু এনেকুৱা এয়াই আছে মোৰ লগত যে অট'মেটিক বাই চেল কৰিব পাৰে ফুল্লি এলগৰিদম আছে এইটো কিন্তু একদম আপোনাৰ কি কয় এইটো একেবাৰে মেকানিজিম হোৱাতকৈ অলপমান বস্তু মেনুৱেলি কৰিলে ভাল মাৰ্কেটটো স্কেন কৰিবলৈ দিব লাগে এআইটোক যে সি কি কৰি আছে বা বাই চেল চুইচটো নিজেই প্ৰেছ কৰিলে কিছুমান ক্ষেত্ৰত ভাল হয় কাৰণ আপুনি তেতিয়া নিজৰ মতে ষ্টপ লছ লগাব পাৰে একেবাৰে 100% আপোনাৰ এলগ কৰি দিয়াৰ লগে লগে যিটো আমাৰ অট'মেটিক এইটো ফ্লাইট মুড বুলি কয় আমাৰ ইয়াতে যিটো ফ্লাইটত যেতিয়া অট'মেটিক হৈ থাকে আপোনাৰ সেইটো ফ্লাইট মুডত যদি আপুনি গোটেই ছিষ্টেমটো অন কৰি দিয়ে তেতিয়া কি হয় আপুনি লগাতকৈও বেছি হৈ যায় মানে অংকটো সেইকাৰণে কিছুমান বস্তু আমি মেনুৱেলিও কৰোঁ কিছুমান এআই লগাই পেলাই কৰোঁ স্কেনিংটো মেইনলি আমি এআই দি পেলাই কৰোঁ স্কেনিংটো আপুনি এআই নহ'লে কৰিব নোৱাৰিব তাৰমানে স্কেনিং কৰাটো ঠিক তেনেকৈ ইচিমকৰ লগতো আমাৰ এআই আছে আপোনাৰ ধৰক স্কেনিংটো আহি পেলাই এআই দি পেলাই কৰা যায় জেনেৰেলি এইটো এটা ইচিমকো এআই হয় আমাৰ এইটো ইচিমকো এআই লাগিছে এইটো কোনো নৰ্মেল ইচিমকো নহয় এইটো এআই বেছ ইচিমকো হয় এইটো কোনো নৰ্মেল চিষ্টেম নহয় এইটো ছেটিংটো মিলাব লাগিব এইটো ইয়াত কি হ'ব আপোনাৰ ধৰক আপোনাৰ ইয়াত অট'মেটিকেলি বেল বাজি যায় ইয়াত এইটো নৰ্মেল নহয় এইটো অট'মেটিক আপোনাৰ বেল বাজি যাব ইয়াত বাই চেল জেনাৰেট হ'ব এতিয়া এইটো কেনেলটোৰ ওপৰতো এইখিনিতে গৈ আছে এইটো মই টাইম ফ্ৰেম লৈছোঁ আপোনাৰ 5 মিনিটছ 15 মিনিটছ মই দেখুৱাইছোঁ এইটো 15 মিনিটছ 5 মিনিটছ টাইম ফ্ৰেম লৈছোঁ এতিয়া নতুন প্লেয়াৰবিলাকে কি কৰে 5 মিনিটছত ছিগনেলটো কনফাৰ্ম কৰি পেলাই ইয়াতে বাই কৰে 5 মিনিটছত কিন্তু কথাটো হৈছে কি আপুনি 5 মিনিটছত ট্ৰেডিং কৰিব নোৱাৰে আপুনি মাৰ্কেটটোতো ওপৰলৈতো গৈ আছে এইটো হয় সেইটো বেলেগ কথা এটা কিন্তু আপুনি যিমানেই যি নকৰক লাগে আপুনি 5 মিনিটছত ট্ৰেড কৰিব নোৱাৰে এইটো ওপৰত গৈ আছে এতিয়া টাইমটো ডাউ 30 টাইম আহি গৈছে এতিয়া আপুনি 5 মিনিটছত ট্ৰেড ল'ব নোৱাৰে আৰু 1 ঘণ্টা বা 4 ঘণ্টা আৰু মই জেনেৰেলি 4 ঘণ্টা 1 ঘণ্টা সেইবিলাকত আমি মেইনলি কৰোঁ 5 মিনিটছত এণ্ট্ৰি পইণ্টটো বিচাৰোঁ বেলেগ ধৰণৰ কথা এটা এইটো আপুনি মেনুৱেলি বিচাৰিব দৰকাৰ নাই এইটো এআই বিচাৰিব এইবিলাক চব ডাউ 30 এণ্ট্ৰি পইণ্ট আছিলে এই পইণ্টটো এণ্ট্ৰি পইণ্ট আছিলে এই যিটো আপোনাৰ এণ্ট্ৰি 48,000 মেইন এণ্ট্ৰি পইণ্টটো আছিলে এইটো আপোনাৰ 1 আৱাৰ টাইম ফ্ৰেম হয় আপোনাৰ এইটো আপোনাৰ আছিলে মেইন এণ্ট্ৰি পইণ্ট গতিকে এইটো ইয়াত এণ্ট্ৰি পইণ্ট দেখাই আছে এইটো এটা এআই বেছ টেকন'লজি হয় এইটো এণ্ট্ৰি পইণ্ট দেখাই আছে এণ্ট্ৰি পইণ্ট আছিলে ইয়াতে আপোনাৰ ডাউ 30 এতিয়া আপুনি এই মাজত ধৰি পেলাই এই কেণ্ডেলটো গ'ল বুলিয়েই এতিয়া আমাৰ নতুন মানুহবিলাকে কি কৰে প্লেয়াৰবিলাকে কেণ্ডেলটোৰ ওপৰত গৈ আছে কেণ্ডেলটোৰ ওপৰত যোৱাৰ কাৰণে তাতে জাপ মাৰি পেলাই এণ্ট্ৰি কৰি দিয়ে য'ত নেকি কেণ্ডেলটো মানে জাম্পিঙৰ লগত ট্ৰেডিঙৰ কোনো মতলবেই নাই আমাৰ কেণ্ডেলটো নাচি থাকিব দিনাৰি এনেকৈ 24 ঘণ্টা কিন্তু মানুহবিলাকে কি ভাবে কেণ্ডেলটো ওপৰলৈ গৈ আছে কাৰণে মাৰ্কেটটো ওপৰলৈ কেণ্ডেলটো ওপৰলৈ যোৱাটো এইটো মাৰ্কেটটো ওপৰলৈ যোৱা নুবুজায় আকৌ তললৈ গুচি আহিব কেণ্ডেলটো আপুনি কেণ্ডেলটো যে ওপৰত যাব তাৰ কাৰণে বেলেগ এআই আছে বেলেগ টেকন'লজি আছে যাব নাযায় কনফাৰ্ম কৰিবৰ কাৰণে এই বস্তুটো আৰু কেণ্ডেল ষ্টিক্সটোৱে মাৰ্কেটত তেনেকৈ ডাইৰেক্টলি কাম নকৰে সি ইনডাইৰেক্ট বস্তু হয় এটা
আৰু এটা কথা এটা আছে আপোনাৰ, যদি মই এইটো গুচাই দিছোঁ, এইটো ৰ চাৰ্ট এখন আচ্ছা। আৰু এটা কথা আছে কি, এতিয়া বহুত ট্ৰেডাৰ আপুনি দেখিব ডাইৰেক্ট এখন এনেকুৱা ৰ চাৰ্ট এখন লয়, কোনোবাই কৈ থাকে যে এইটো দজি আহিছে, এইটো মাৰব যোৱা আহিছে, মাৰব যোৱাৰ কাৰণে মাৰ্কেট ওপৰলৈ গ'ল। বা আপুনি দেখিব যে এটা বুলিছ মাৰব যোৱা আহিছে, এটা বিয়াৰিছ এংগুলফিন পেটাৰ্ণ আহিছে, এইটো স্পাইনিং টপ আহিছে, মাৰ্কেট ডাউনত আহিব, এইটো কৈ থাকে মই বহুত দেখিছোঁ এনেকুৱা। আপুনি যেতিয়া চাৰ্টখন বনি যাব, এইখিনিলৈকে যেতিয়া বনি যাব, তেতিয়া আপোনাৰ প্ৰিভিয়াছ কেণ্ডেল এটা চাই বা আগতে আপোনাৰ 1,00,000টা ৰিজন আহিব মাৰ্কেটত ক'বৰ কাৰণে এই লেভেলটোত। পিছৰ মাৰ্কেটটো চাই পেলাই, মানে আগত কিহৰ কাৰণে মাৰ্কেটটো ওপৰলৈ গৈছে বা এই লেভেলটোত, এইটো মাৰ্ব যোৱাৰ কাৰণে বৰ্ড গৈছে, বুলিছ পেটাৰ্ণ এটা আহিছে, বৰ্ড গৈছে, প্ৰিভিয়াছ হাই ব্ৰেক কৰিছে, 50% ৰিট্ৰেচমেণ্ট ব্ৰেক কৰিছে, অভাৰচল লেভেল ক্ৰছ কৰিছে, সেইবিলাক মানে ক'বৰ কাৰণে আপোনাৰ 1,00,000টা ৰিজন আছে। সেইটো মই 1,00,000টা ৰিজন কৈ দিব পাৰিম পিছত। কিন্তু কথাটো কি হৈছে, আপুনি অন দ্য স্পট যেতিয়া ক'ব মাৰ্কেটটো ওপৰলৈ যাব বুলি, কাৰণ মাৰ্কেটত ভৱিষ্যতবাণী কৰিবলগীয়া হয়তো, আপুনি এইখিনিতে কেনেকৈ ক'ব যে মাৰ্কেটটো ইনভেষ্টৰ ওপৰলৈ যাব? কাৰণ এইখিনিত যদি মই ডিটেকশ্যন কৰোঁ, কাৰণ তেতিয়ালৈকেতো মাৰ্কেটটোৰ ওপৰতো যোৱা নাছিল এইখিনিত, মই এআইটো লগাই লৈছোঁ ইয়াত। মই ইয়াত এআইটো লগোৱাৰ পিছত মই বাৰু ইয়াতে ছিষ্টেমটো ইয়াত ডিটেকশ্যন হৈছে, মাৰ্কেট ওপৰলৈ গ'ল। কিন্তু যদি আপুনি এআই নলগায় বা আপুনি ধৰক বেলেগ টেকন'লজি ইয়াত এপ্লাই নকৰে, এইটো কোনো ভগৱানৰো সাধ্য নাই যে মাৰ্কেটটো ওপৰ যাব ক'ব পৰা নাই। আৰু কেণ্ডেলষ্টিক চাই ট্ৰেডিং কৰাটো ফাইনেন্সিয়েল চুইচাইড বুলি কোৱা হয়। আৰু সেইকাৰণে চবৰে লছ হয়। লছ মেইনলি দুটা ছাইডত হয়। এটা ফাৰ্ষ্ট অপশ্যন বাইঙততো আপোনাৰ ধৰক 100% মানুহে লছ হয়, আৰু কেণ্ডেলষ্টিক চাই পেলাই ট্ৰেডিং কৰাত আপোনাৰ 95% মানুহৰ লছ হয়। 5% কিবা কিবি কৰি বাচি থাকে, যিবিলাকে ধৰক 30 বছৰমান ট্ৰেডিং কৰি থাকে, তেওঁলোকে কিবা কিবি কৰি মাৰ্কেটত আৰু মানে কি বুলি কয় আপোনাৰ মানে একদম ভয় লগা ষ্টাইলত বাচি থাকে। মিনছ আপোনাৰ কলিজাটো হাতত লৈ বাচি থকা নিচিনা হয় ডাইৰেক্টলি কেণ্ডেলষ্টিক ট্ৰেডিং কৰিবলৈ গ'লে। কিন্তু গতিকে কি আমাৰ কেণ্ডেলষ্টিকছো চাই আমাৰ ডাইৰেক্টলি ট্ৰেডিং নকৰে। তাৰোপৰি যদিও মই এআই ইয়াত লগাইছোঁ, এআই লগালেও আপোনাৰ আমাৰ স্কেনিং ছিষ্টেম বহুত আছে। আপুনি যদি স্কেনিং ছিষ্টেম নাজানে তেতিয়া এআইটোৱে কাম নকৰে। এআইটো অৱশ্যে কিছুমান এআই আমাৰ লগত আছে যিবিলাকে ডাইৰেক্টলি মই যদি দেখুৱালোঁ এতিয়া ডাইৰেক্টলি স্কেন কৰিব পাৰে, কিন্তু কিছুমান এআই আপোনাৰ ডাইৰেক্টলি মাৰ্কেট স্কেন কৰিব নোৱাৰে। মই আৰু এটা ইয়াত মই এটা ছিষ্টেম দেখুৱাব পাৰোঁ। এনেকুৱা ধৰণৰ বহুত আপোনাৰ এইটো আপোনাৰ মাৰ্কেট 3টা পাৰ্টত ডিভাইড কৰে। মাৰ্কেটটোত 3টা কালাৰত ডিভাইড, অৱশ্যে এইকেইটা মই ইয়াত গুচাই দিব পাৰোঁ। ইয়াত যদি মই এইটো গুচাই দিওঁ, ইয়াত কালাৰটো যদি মই গুচাই দিওঁ, ইয়াত হালধি য়েল্লো বছ, এই গোটেই মাৰ্কেটটো 3টা লেভেলত ডিটেকশ্যন কৰিব পাৰে। গতিকে যদি এই ছিষ্টেমবিলাক এইবিলাক হৈছে ট্ৰেণ্ডৰ কেলকুলেশ্যন। মই কাৰণে কৈছোঁ, আপুনি যদি ট্ৰেণ্ড কেলকুলেশ্যনটো নাজানে তেতিয়ালৈকে মাৰ্কেটত টিকি থাকিব নোৱাৰে। আৰু ট্ৰেণ্ডৰ আল্টিমেট থিয়ৰিটো হৈছে আপোনাৰ যিটো মাল্টি স্কিন স্কেনিং ছিষ্টেমটো হৈছে ট্ৰেণ্ডৰ আল্টিমেট থিয়ৰি। মাৰ্কেটটো ওপৰতো গৈ আছে, এতিয়া আপুনি পিছততো গৈ থাকিলে ইয়াততো লাখটা ৰিজন আহিব। মই যিটো কথা কৈছোঁ, আপোনাৰ 1,00,000টা ৰিজন থাকিব যেতিয়া আপুনি গৈ থাকিলে ক'বৰ কাৰণে। কিন্তু আগত যেতিয়া ক'ব মাৰ্কেটটো ইনফিউচাৰ ওপৰত যাব বুলি, তাৰ কাৰণে আপুনি ধৰক ছিষ্টেম এটাই আছে, হয় আপুনি এআই এপ্লাই কৰিব লাগিব, নহয় মাল্টি স্কিন স্কেনিং ছিষ্টেম এপ্লাই কৰিব লাগিব, নহয় আপোনাৰ ফাণ্ডামেণ্টেল স্কেনাৰ লাগিব লগত। এই 3টা ছিষ্টেম আছে। গতিকে এই টেকন'লজিবিলাক শিকা বহুত দৰকাৰ হয় আজিৰ সময়ত। মই লাষ্ট কওঁ যে ট্ৰেডিংটো সদায় কৰা বস্তু নহয়। এইটো কোনো ধৰক ডেইলি 500 টকা আহিব, এইটো কোনো দিন হাজিৰা কৰা লেবাৰ টাইপ কাম নহয়। ৰাস্তাত যে শিল ভাঙে বা কামালি মানে জাৰুৱালি বাই নিচিনা কাম নহয় যে ডেইলি 500 টকা আহিলেই হ'ব। এইটো এটা ৱৰ্ল্ডৰ টপ ক্লাছ বিজনেছ হয়, এইটো এটা $multi-trillion বিজনেছ হয়।
এইটো মাৰ্কেটত ডেইলি 10 লাখ $10 ট্ৰিলিয়ন ট্ৰেনজেকশ্যন হয় ইণ্টাৰনেশ্যনেল মাৰ্কেটত। গতিকে জেনেৰেলি সেইকাৰণে আৰু ট্ৰেডিংটো আমি মন্থলি ষ্টেটমেণ্টটো চাওঁ আৰু জেনেৰেলি ধৰক সেইটোৱে আৰু যেতিয়া আপোনাক সুধিব তুমি আজি ট্ৰেডিং কৰি কেইটকা পালা, তেনেকুৱা মানুহবিলাকৰ পৰা জেনেৰেলি এভইড কৰা বেটাৰ। আৰু পৃথিৱীত এনেও ধৰক ছাকচেছৰ থিয়ৰি এনেকুৱা, আপোনাক 90% মানুহে পিছফালে টানিব, আগত আপোনাক কেতিয়াও যাব নিদিয়ে, আৰু 10% মানুহে আগফালৰ পৰা ষ্টেঞ্চ হিচাপে থাকিব, তেওঁলোকেও আগত যাব নিদিয়ে। গতিকে 100% মানুহে আপোনাৰ এগেইনষ্টতে চিন্তা কৰিব। সেইটো থিয়ৰি আমাৰ ট্ৰেডিঙৰ মেইন থিয়ৰি সেইটোৱেই। যিকোনো এজন ট্ৰেডাৰ আমি সেইটো জানোৱেই যে আপোনাৰ ধৰক আপোনাৰ বন্ধু বান্ধৱ যি থাকে যি নাথাকে, আপোনাৰ ফেমিলি মানুহেও 90% মানুহে আপোনাৰ পিছফালৰ পৰাই টানিব, আপোনাক যাব কেতিয়াও আগত যাব নিদিব। বাকী 10% আপোনাক আগফালৰ পৰা ষ্টেঞ্চ হিচাপে কাম কৰিব। গতিকে যিহেতু যিকোনো বিজনেছত বা যিকোনো লেভেলত যাবৰ কাৰণে গোটেই পৃথিৱীখনে আমাৰ এগেইনষ্টতে থাকে। গতিকে ট্ৰেডিংটো কোনো তাৰ নতুন থিয়ৰি নহয়, এইটো ফুল টাইম বিজনেছ হয়। গতিকে পৰাপক্ষত সেইকাৰণে নিগেটিভ মানুহবিলাক এভইড কৰা বেটাৰ। আৰু নেক্সট, এইটো পইচা থকা মানুহৰ কাম। এইটো এনেকুৱা বস্তু নহয় আপোনাৰ পইচা নাই, এইটো হৈছে পইচা থকা মানুহৰ কাম হয়। সেইটো বহুত ইম্পৰ্টেণ্ট কথা। আৰু সেইকাৰণেই আমাৰ কিতাপত লিখাই আছে যে আপোনাৰ লগত এটা ভাল হেভি কেপিটেল থাকিব লাগিব, তেতিয়াহে আপুনি এই ফিল্ডত কাম কৰিব পাৰিব। ট্ৰেডিংটো কোনো আপোনাৰ 1 লাখ টকা এটা 10 লাখ টকা বনোৱা ৰাস্তা নহয় এক মাহত। এই 10 লাখ টকা এটা থাকিলেহে মাহেকত আপোনাৰ 50,000 1 লাখ টকা আহিব। গতিকে ট্ৰেডিংটো হৈছে তেনেকুৱা এটা ৰাস্তা। গতিকে মানুহবিলাকৰ যিটো ভুল কনচেপশ্যন আছে, কোনোবাই দেখায় ট্ৰেডিং কৰি এই ঘপককৈ 10 লাখ টকা গৈ দিলোঁ, কোনোবাই দেখাব ট্ৰেডিং কৰি এই মাহেকত আপোনাৰ ধৰক 10 লাখ টকা 10 কোটি বনালোঁ। এই যিবিলাক কনচেপ্ট আছে, যেতিয়ালৈকে সেইবিলাক কনচেপ্ট মানুহে ব্ৰেইনৰ পৰা গুচাই নিয়ে, তেতিয়ালৈ ট্ৰেডিঙত ছাকচেছ হ'ব নোৱাৰে। আৰু লাহে লাহে এতিয়া সময়ত আহিছে যিবিলাক প্ৰফেচনেল ট্ৰেডাৰ, তেওঁলোকে সকলোৱে জানে এইবিলাক কথা। এতিয়া ফাৰ্ম ট্ৰেডাৰ বা হেজ ফাণ্ড ট্ৰেডাৰবিলাকে তেওঁলোকে মাহেকত আপোনাৰ 6-7%হে ইনকাম কৰে, যিবিলাক ডাঙৰ ট্ৰেডাৰ থাকে। কিন্তু কেপিটেল বহুত থাকে লগত, তেওঁলোকৰ লগত যে $1 মিলিয়ন কেপিটেল থাকে। কিন্তু আমাৰ মানুহবিলাকে কি ভাবে, ধৰক ট্ৰেডিংটো 10,000 বা 50,000 টকা এটা লৈ আহিব, ভাবিব কেনেকৈ 50,000 টকাটো আপোনাৰ 5 লাখ বনাওঁ এক মাহত। কোনোবাই ফিক্স ষ্টেটমেণ্ট এখন দেখাই দিব, আপোনাৰ ট্ৰেডিংটো বনি গ'ল আপোনাৰ, তেওঁ ভাবিব যে সঁচাকৈ বনিল নেকি। ইফালে তেওঁ গমেই নাপায় বস্তুটো যে ভেৰিফাইড P&L যে মেকিং কৰিব পাৰে। ট্ৰেডিঙত আপোনাৰ যিবিলাক ভেৰিফাইড P&L থাকে, এই ভেৰিফাইড P&L বিলাকো আপোনাৰ প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টবিলাকো আপোনাৰ 99% নাটকে মেকিঙেই থাকে গোটেই বস্তুবিলাক। গতিকে ট্ৰেণ্ড কনফাৰ্মেশ্যনটো আছে ট্ৰেডিঙৰ মেইন কনচেপ্ট। গতিকে আমি ট্ৰেণ্ড কনফাৰ্মেশ্যন শিকিবই লাগিব, আৰু তেতিয়ালৈকে ট্ৰেণ্ড কনফাৰ্মেশ্যন নাজানে আপুনি ট্ৰেডিঙত ছাকচেছ হ'ব নোৱাৰে। মই এইখিনিয়ে ক'লোঁ। মই এতিয়া ট্ৰেডিঙত বহিম আৰু মাৰ্কেটটো ক'ত কি হৈছে চাওঁ, আকৌ মই পিছত আকৌ লাইভ কৰিম, মই আকৌ ফ্ৰী ৱেবিনাৰ কৰিম। আৰু মই নেক্সট ৱেবিনাৰখন মষ্ট প্ৰবেবলি মই নেক্সট মান্থত কৰিম। আৰু মেইন টপিক হ'ব এটা ভাল কোম্পানী মানে ভাল শ্বেয়াৰ নহয়। মানুহে ভাবে যে ভাল কোম্পানী মানে ভাল শ্বেয়াৰ, আমি সেই বস্তুটো অপ'জ কৰিছোঁ। আমি ক'ম যে এটা কোনো ভাল কোম্পানী মানে ভাল শ্বেয়াৰ নহয়, আৰু এটা বেয়া কোম্পানী শ্বেয়াৰো ভাল হ'ব পাৰে। মোৰ নেক্সট ছেমিনাৰ যিখন ৱেবিনাৰ হ'ব তাৰ মেইন বিষয়বস্তু সেইটো যে এটা ভাল কোম্পানী মানে ভাল শ্বেয়াৰ নহয়। থেংক ইউ, আকৌ লগ পাম।